নাটকৰ সন্মুখৰ বস্তুখিনি বহুতে গম পায় আচলতে কি হৈ আছে বা নাটকখন চলি আছে ডাইচত কি হৈছে বা মিউজিকত কেনেকৈ মিউজিকে কাম কৰে সেইখিনি বহুতে জানে 90% জানে কিন্তু নাটক চলি থকাৰ সময়ত পিছফালে কি চলি আছে সেইখিনিও বহুতে জানে 60% জানে বা গ্ৰীণ ৰুমত কেনেকুৱা মেকআপ কেনেকুৱাকৈ কৰে বা ছেটিংছ কেনেকৈ বান্ধে সেইটোও কিছু অংশকে জানে আৰু যিসকলে নাজানে তেওঁলোকৰ বাবে মই এটা ভিডিঅ' বনাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণ হোৱা নাই আৰু যিদিনা সম্পূৰ্ণ হ'ব সেইদিনাখনে মই আপলোড কৰি দিম আপোনালোকে জাষ্ট কেৱল অপেক্ষা কৰক কেইদিনমান আপোনালোকে যেনেকুৱা কমেণ্ট কৰে মই সেনেকুৱা ভিডিঅ' দিবলৈ চেষ্টা কৰোঁ আৰু সদায় কৰিও যাম তাৰপিছত মই মূল কথাটো ক'ব খুজিছোঁ যে এটা বস্তু যিটো বস্তু আপোনালোকে অলপো দেখা নাপায় সেই বস্তুটোহে আজি আপোনালোকক দেখুৱাম বস্তুটো হ'ল নাটক যেতিয়া চলি থাকে বা আমাৰ গান এটা চলি থাকিল বা নাটক চলি থাকিল ওপৰত যে আমাৰ লাইট থাকে লাইট যে আপোনালোকে হয়তো কিছু মানুহে জানে 5খন হাওদা থাকে আৰু হাওদাকেইখনৰ গোটেইকেইখনৰ নাম বেলেগ বেলেগ থাকে বেলেগ বেলেগ লাইট থাকে আৰু বেলেগ বেলেগ লাইটৰ বেলেগ বেলেগ কাম থাকে গানৰ সময়ত মানে কেতিয়াবা সিহঁতৰো ইচ্ছা যায়তো আমিও এনজয় কৰোঁ অলপমান গোটেই নাটকখনত সিহঁতে বহিয়ে থাকে বৰিঙো লাগে অলপ তো সিহঁতে কি কৰি থাকে কেনেকৈ থাকে অলপমান সিহঁতেও কেতিয়াবা ফূৰ্তি কৰে নেকি সেই ফূৰ্তিৰ সময়খিনি আপোনালোকক দেখুৱাই আছোঁ সিহঁতে মানে অলপমান ডান্স কৰি আছে ওপৰত কেনেকৈ ডান্স কৰি আছে সেইটো অলপমান চাবলৈ চেষ্টা কৰকচোন নমস্কাৰ সকলোকে মোৰ ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আমি এতিয়া আছোঁ ডেমনৈ দৰং জিলাৰ ডেমনত আজি আমাৰ দ্বিতীয় নিশা আজি আছে মোৰ তেজ মোৰ মৰম অইন দিনাৰ দৰে আজিও কওঁ মোৰ তেজ মোৰ মৰম শেষ দিয়ালৈকে মোৰ ব্লগ আপলোডে নহ'ব ৰাতিপুৱাহে হ'ব আৰু এতিয়া আমি গৈ আছোঁ প্ৰায় 2টা বাজিল ভাত খাবলৈ এতিয়া ভাত খাম গৈ কি হয় আপোনালোকক দিনটো দেখুৱাই আছোঁ ইয়াত কেনেকুৱা মানুহ হয় আৰু আমি আছোঁ ইয়াত এই কলেজখনত এই বি এড কলেজখনত আৰু বি এড কলেজখনত থাকি খুবেই বেছি ভাল লাগিছে মানে কলেজ ষ্টাৰ্ট হৈও আছে ক্লাছো হৈ আছে তথাপিও আমি অলপ পিছফালে আছোঁ এটা ৰুমত তো সিমান প্ৰভাৱ নপৰে বাৰু তথাপিও মানে অলপ এনে ইহঁতক মানে ষ্টুডেণ্টখিনি দেখি ষ্টুডেণ্টখিনি আমাৰ বাইদেউ দাদাই হ'ব বাৰু আমাতকৈ ডাঙৰ এনেকুৱা লাগে স্কুলৰ পৰিৱেশলৈকে কলেজৰ লাইফলৈকে মনত পৰি যায় কিবা এটা মানে সিমান্ত এই ষ্টুডেণ্টগিলা দেখিলি মানে দাদা বাইদেউহঁতক দেখিলি আমাৰে কিবা এটা মানে সেই স্কুলৰ দিনক লাগি কলেজৰ দিনক লাগি মনত পৰি যায় ন কিমানখিনি সঁচাকৈ আমি বহুত মিছ কৰিছোঁ আমাৰ লগৰ বন্ধুসকলক বান্ধৱীসকলক যিবিলাকৰ লগত আমি স্কুলত পঢ়িছিলোঁ স্কুলৰ লাইফ হয়তো কোনো মানুহ নাই যোনে স্কুলৰ লাইফটো সহজে পাহৰিব পাৰে মই ভাবোঁ আৰু মোৰতো খুব বেছি মনত পৰি থাকে আৰু মনত পৰিলে কেতিয়াবা চকু পানী ওলাই যায় ইমান মানে স্মৃতিমূলক কাহিনী আছে লাভৰ কাহিনী নহয় বাৰু এনেই আৰু তো মানে খুব স্মৰণীয় দিনকেইটা ত্যাগ কৰিব লগা তো আজিৰ দিনটো কি হয় আপোনালোকক দেখুৱাই আছোঁ সবিশেষ মোৰ ভিডিঅ'টো চাই থাকক প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ শেষ কৰি দিব হ'ব এক্টিং কিন্তু বেলেগ দিছি মালখা মানুহ পাত্তা নাপায় আপোনালোকে ক'ব দুয়োটাই মাথা গৰম করবি কলেজত আছে না মই মদাহি থাকো ভাই হাই গাইস টু দিছে কর Hi guys, this time is you rock. আপনারা এলে কি হইছে আমলকি ভিডিও করিব না আমলকি খাবো না আমলকি খাবো আপনার জল ফাই আপনার দুইটা খাবো দুইটা আমার আমলকি চোর কৰি আছে আনা 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 মো বকবো হেৰি হ'ব তোৰ মাথাৰ ওপৰত জুন গো ছাতি ল'ব লাগে মো আমলকি আছে তই এনেকে তলৰে আহিলে ডাইৰেকশন দিয়া মানুহ ভাল হৈছে আনা মানুহ ভাল হৈছে
আমাৰ দ্বিতীয় নিশাৰ প্ৰথম দৰ্শনী এতিয়া আৰম্ভ হ'ব আৰু অলপ অলপ বৰষুণ দিয়ে আছে তথাপিও আমাৰ শ্ব' হ'ব শ্ব' বন্ধ হোৱা নাই মানুহ হৈছে মানুহখিনি আপোনাৰ কিমান মানুহ হৈছে দেখুৱাই আছোঁ মই ভিতৰলৈ প্ৰেক্ষাগৃহলৈ গৈ তো ব্লগটো সম্পূৰ্ণ চাই থাকক গীতা চিৰিন আপোনালোকে সুধি আছিল মেকআপ কেনেকৈ কৰে মেকআপ এনেকেই কৰে কাৰ মেকআপ ভাল হৈছে আপোনালোকে কমেণ্ট কৰি জনাওকচোন এই ফাৰ্ষ্ট পৰ্দাখন এনেকৈ টানে আচলতে এটা ছাইডৰ পৰা মানুহ আহি আছে এয়া লাহে লাহে মানুহ সোমাই আছে আৰু এয়া আমাৰ চলিল ৰাঘৱৰ ট্ৰেইলাৰ ৰাঘৱ সকলোৱে চাব বুলি আশা ৰাখিলোঁ আৰু মই নিজেও চাব এক্সাইটেড হৈ আছোঁ ৰাঘৱ সকলোৱে চাব আমাৰ চলিল ৰাঘৱৰ ট্ৰেইলাৰ কৰি মই ৰুমলৈ আহিলোঁ আজি ইমান বতৰটো বেয়া তথাপি ইমান মানুহ আহিছে আমাৰ দুটা শ্ব' নহ'ল বাৰু এটা শ্ব' হ'ল কিন্তু এটা শ্ব'ত ইমান মানুহ হৈছে আৰু দ্বিতীয় শ্ব' মানে হ'ল হয় কিন্তু বতৰটো খুব বেয়া কাৰণে মানে এটা শ্ব'ৰ ব্যৱস্থা কৰা হ'ল কিন্তু ইমান মানুহ বৰষুণত জিকি আমাৰ নাটক উপভোগ কৰিছে প্ৰথমৰ পৰা শেষলৈকে অলপো মানে মানুহে হেৰি কৰা নাই মানে ফিল কৰা নাই যে বতৰটো বেয়া আমি নাচাওঁ নেকি আমি ওলাই যাওঁ নেকি মানে সেনেকুৱা ফিল কৰা নাই আৰু আমিও মই নিজে ডান্স কৰি বহুত ভাল পাইছোঁ এক্টিং কৰি বহুত ভাল পাইছোঁ কাৰণ দৰ্শকৰ ইমান সঁহাৰি পালে কোনো মানুহে মানে হেৰি হৈ নাযায় জোচটো দুগুণ বাঢ়ি যায় ইমান প্ৰতিকূল বতৰত নেওচি দৰ্শক আমাৰ মাজলৈ আহিছে সেইটো খুব বেছি ভাল লাগিছে অলপমান চাওকচোন দৰ্শক কিমান আহিছে কেনেকুৱাকৈ আহিছে ছাতি লৈ হ'লেও মানে চাই আছে চাওকচোন অলপমান মই ভিডিঅ'কেইটা দেখাম মই প্ৰতিকূল বতৰকো নেওচি আবাহনৰ প্ৰেক্ষাগৃহত মানুহৰ ভিৰ মোৰ তেজ মোৰ মৰম চাবলৈ আহিছে চাওক দৰ্শকে দৰ্শক Luego se mojaba saya mata pada perempuan. Jadi nak mengsos kepada perempuan dia. Ini sebut firman. Kalau sedang itu, betul-betul, boleh dikatakan.